এয়া আমাৰ মাজত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ কলা শাখাৰ নৱম স্থানপ্ৰাপ্ত মানসী দাস ৰূপকোঁৱৰ একাডেমীৰ পৰা তেওঁ নৱম স্থান পাইছে। তেওঁক লগত আজি অকণমান কথা পাতিম আমি। তোমাক অভিনন্দন জনাইছোঁ। ধন্যবাদ। হয়, তুমি কেনেধৰণে পঢ়াৰ প্ৰিপাৰেশ্যনটো কৰিছিলা? প্ৰিপাৰেশ্যনটো মই মানে ফাৰ্ষ্ট ইয়েৰৰ পৰাই প্ৰিপাৰেশ্যনটো কৰিছোঁ। মানে ভাবিছোঁ মই মেট্ৰিকত ইমান ভাল নহ'ল ৰিজাল্টটো, ভাবিছোঁ আৰু এইবাৰ হায়াৰ ছেকেণ্ডেৰীত মই ভাল কৰিব লাগে, তেতিয়াহ'লে মই ফাৰ্ষ্ট ইয়েৰৰ পৰাই ভাল কৰিব লাগিব। তেতিয়া মই ফাৰ্ষ্ট ইয়েৰৰ পৰাই মানে লক্ষ্যটো স্থিৰ কৰিছোঁ, যদিও মই ষ্টেণ্ড নাযাওঁ আৰু তথাপিও মোৰ যেন পাৰ্চেণ্টেজটো 90 মানত থাকে আৰু সেইটো মই লক্ষ্য স্থিৰ কৰিছোঁ। তাহাত যেতিয়া মই ছেকেণ্ড ইয়েৰ পালোঁ, তেতিয়া ছাৰৰ পৰা বহুত সহায় পালোঁ। মানে ছাৰে বহুত ছাৰ মানে আমাৰ প্ৰিন্সিপাল ছাৰ মানে তেওঁ কয় যে মানে শিক্ষক 3টা গুণ থাকিব লাগে, দাৰ্শনিক, পথ প্ৰদৰ্শক আৰু বন্ধু। তেওঁ তাত এই 3টা গুণ গোটেইকেইটাই আছে। সময়ত বন্ধু হয়, দাৰ্শনিকো হয় আৰু পথ প্ৰদৰ্শক হয়। তেওঁৰ পৰা মানে তেওঁ সকলোকে মানে মোকে বুলি নহয়, মানে চববিলাকে মানে যিগিলা মানে বদমাছ কৰে তেওঁলোককো বুজায়। তেওঁৰ পৰা মানে মই মানে এটা মানে ভাল লাগিল আৰু মানে মই কৰিব পাৰিম, মানে এইটো মই লক্ষ্যটো পাৰিম। মানে 90 ভাবি আছিলোঁ যে আগতে, ভাবিছোঁ এইবাৰ মই স্থান পাব পাৰিম চাগে, মানে এনেকুৱা হৈ পালোঁ। আৰু ছাৰে যি নোৱাৰা মই বা আমি যি নোৱাৰোঁ বা যি বুজি নাপাওঁ তাকে মানে কৰিছে আৰু মানে আৰু আমাৰ ছাৰহঁতক কৈছে কি বুজি নাপায় ভালদৰে বুজাই দিবা। আমাক পাৰ্চনেলি ঘৰত গৈ সুধিছিল তোমালোকে ক'ত মানে প্ৰব্লেম পাই আছা, কিহত প্ৰব্লেম পাইছা, সেইখিনি মানে ছাৰে এনকাৰেজ কৰিছিল আৰু বহুত ভাল লাগিছে। তেতিয়া মানে উৎসাহ আহে আৰু পাৰিম মানে সেইকাৰণে ঠিক আছে বাৰু। মোৰ ছাৰ আৰু মোৰ মা দেউতা আছে আৰু মোৰ ফেমিলিটো এনকাৰেজ কৰি থাকে। ফেমিলিও এনকাৰেজ কৰে। মায়ে কি কৰে, মা দেউতাই কি কৰে তোমাৰ? মোৰ মা মানে সামান্য চব্জিৰ দোকান আছে আৰু চব্জি দোকান দিয়ে। আৰু দেউতা মানে মা আৰু দেউতা দুয়োটাই লগ লাগি কৰে। চব্জি আৰু মানে মাছ মাংস দোকান দিয়ে। ঠিকে আছে হয়। তোমাৰ বাকী শিক্ষকৰ ভূমিকা কেনেকুৱা তোমাৰ সফলতাত? মই পঢ়ি অহা মানে স্কুলৰ তৰুণী ডেকা নামৰ এজন ছাৰে বহুত মোক হেল্প কৰে। মানে মোৰ আগতে মানে পঢ়িবলৈ টেবুল নাছিল, তেওঁ মোক টেবুলো দিছে। মানে তেওঁ মোৰ ছাৰ লগত লাগি থকা বুলি ক'লে ভুল নহয়, তেওঁ মোক বহুত মানে সহায় কৰিছে। শুনিবলৈ পাইছোঁ তুমি হ'লেও কেতিয়াও মোবাইল ইউজ কৰা নাছিলা? নাই কৰা নাই। মই মানে এইবুলি পৰীক্ষা দিয়াৰ পিছতে মোবাইলটো ল'লোঁ। পৰীক্ষা দিয়াৰ পিছত লৈছা? ঠিক আছে বাৰু। বাকী তোমাৰ কলেজলৈ কিমান দূৰ হয় ইয়াৰ পৰা? কলেজৰ পৰা 3 কিলোমিটাৰমান হয়। প্ৰায় 3 কিলোমিটাৰ। ৰাস্তাটো বৰ বেয়া, মানে ৰাস্তা বহুত বেয়া, আমি আহোঁতে দেখিছোঁ। একেবাৰে মানে ছাত্ৰ ছাত্ৰীবোৰ বহুত প্ৰব্লেম হয়, মানে কি ক'ম আৰু মানে বহুবাৰ আহিছে মিডিয়াও, তথাপিও ৰাস্তাৰ মানে উন্নতি হোৱা নাই। ঠিক আছে বাৰু। আমি এইটো ক'ম যে ৰাস্তা জলদি ভাল হ'ব, সেইটো কথা কৈ দিছা লগতে। ঠিক আছে বাৰু, তুমি আগলৈ আৰু আগবাঢ়া, আমাৰ আশা থাকিল। ধন্যবাদ। ঠিক আছে।